সামান্য বালকৰ হাতে হল পৰাজয় ব্যৰ্থ হল মোৰ ৰণ ধন্য তোমাৰ ৰণৰ কৌশল মনোমত বৰলোৱা মোৰ ওচৰত আচৰিত কথা কিয় কৈছানে কথা মোক মই হলো জয় আপুনি হল পৰাজয় গতিকে জয় হোৱাজনে কেনেকৈ পৰাজয় হোৱাজনৰ ওচৰত ভিক্ষা মাগিব হে মুৰাৰী মাত্ৰ মাগক আপুনি মনোমত বৰ মোৰ ওচৰত তেন্তে মই যিবোৰ মাগো দিবানে বালক মিথ্যাবাদী নহয় এই বিনকানন্দন মাগক বৰ মোক নিজ ইচ্ছামতে শুনা হেৰা বিনোদানন্দ দিয়া এই বৰ মোক আজিৰ পৰা হোৱা তুমি মোৰ বাহুৰ স্বৰূপ মনোমত বৰলোৱা মোৰ ওচৰত সেই বৰকে মই কৰিম প্ৰদান প্ৰভু বালক দেৱৰ দেৱতা আপুনি শ্ৰেষ্ঠ মহাশক্তিমান এই বৰকে কৰক প্ৰদান আপোনাতকৈ হয় যে মোৰ উচ্চ স্থান সেই বৰকে মই কৰিলো প্ৰদান যদি মই আপোনাৰ বাহন কি মতে সফল হব আপোনাৰ বাণী থাকিব খগেন্দ্ৰ মূৰ্তি মূৰৰ ওপৰত মোৰ সমান উচ্চ হবা তুমি জগত প্ৰভু বালক তেন্তে পূৰ্ণ কৰক মনোবাঞ্ছা মোৰ কৰক মোক অমৃত প্ৰদান আহাবি আহা ভক্ত আনন্দেৰে অমৃতময় কৰিম প্ৰদান কিন্তু বাছা মাতৃৰ দাসত্ব মোচনৰ পাছত মায়া কৰি হৰিম অমৃত প্ৰভু